নমস্কাৰ বন্ধু বান্ধৱী তথা ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ষ্টাডি জোনলৈ। আজি আমি পঢ়িবলৈ যাম মিছেলেনিয়াছ আছাম জিকে MCQ ফৰ কম্পিটিটিভ এক্সামিনেশ্যন। অসমৰ বিষয়ে কিছুমান জানিবলগীয়া প্ৰশ্নৰ উত্তৰ। ঠিক আছে, এই প্ৰশ্নসমূহ তোমাৰ পলিটি, জিঅ'গ্ৰাফী বা ইকনমি এইসমূহৰ লগত জড়িত। ঠিক আছে, গতিকে এই প্ৰশ্নসমূহ আমাৰ অসমৰ লগত জড়িত বিভিন্ন ধৰণৰ বা বিভিন্ন ফালৰ পৰা এই কুৱেশ্যনসমূহ আনা হৈছে। গতিকে এই কুৱেশ্যনসমূহ মই তোমালোকক মিছেলেনিয়াছ হিচাপে লৈ আহিছোঁ। ঠিক আছে, গতিকে এইটো আমাৰ এই মিছেলেনিয়াছ অসমৰ জিকে যিবিলাক কুৱেশ্যন আছে তাৰ পাৰ্ট 3। ঠিক আছে, আগৰ দুটা পাৰ্টত আমি এনেকুৱা বিভিন্ন ধৰণৰ কুৱেশ্যনসমূহ ডিছকাছ কৰিলোঁ আৰু এই কুৱেশ্যনসমূহ তোমালোকৰ পৰীক্ষা ফালৰ পৰা বহুত বেছি দৰকাৰী হৈ পৰে, কাৰণ এই কুৱেশ্যনসমূহৰ ৰিলেটেড বহুতখিনি কুৱেশ্যনছ তোমালোকৰ এক্সামত আগতে আহি গৈছে বা অহাৰ সম্ভাৱনা আছে। গতিকে তোমালোকে যদিহে প্ৰথমবাৰৰ বাবে এই ভিডিঅ'টো চাইছা তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু লগতে তোমালোকৰ লগৰ সমনীয়া বা বন্ধু বান্ধৱ কোনোবা আছে যদি তেওঁলোকৰ লগতো ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকেও আগন্তুক আহিবলগীয়া পৰীক্ষাসমূহত এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয়। ঠিক আছে, গতিকে আমি চাওঁ আজিৰ এই চিৰিজটোৰ প্ৰথম কুৱেশ্যনটো কি কৈছে। ঠিক আছে, ইয়াৰ প্ৰথম কুৱেশ্যনটো কৈছে যে পাকয়ং এয়াৰপৰ্ট ইজ লোকেটেড ইন। পাকয়ং যিখন বিমানবন্দৰ আছে সেইটো তোমাৰ ক'ত অৱস্থিত? অপশ্যন এ মিজোৰাম, অপশ্যন বি অৰুণাচল প্ৰদেশ, অপশ্যন চি ছিকিম আৰু অপশ্যন ডি কৈছে নন অফ দ্য এবোভ, মানে ওপৰৰ এটাও নহয়। ঠিক আছে, ওপৰৰ এটাও নহয়। এই চাৰিটাৰ ভিতৰত ইয়াৰ কোনটো অপশ্যন শুদ্ধ? ঠিক আছে, আমাক সেইটো সুধিছে যে পাকয়ং এয়াৰপৰ্টখন কোনটো বিমানবন্দৰত অৱস্থিত। গতিকে ইয়াৰ আনচাৰ হৈছে অপশ্যন নম্বৰ চি। ঠিক আছে, ছিকিম। পাকয়ং বিমানবন্দৰটো তোমাৰ ছিকিমত অৱস্থিত। ঠিক আছে, ছিকিমত অৱস্থিত হ'ল। এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চাওঁ কি কৈছে। ইয়াৰ পিছৰ কুৱেশ্যনটো কৈছে যে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম। স্বাধীন অসমৰ প্ৰথমজন ৰাজ্যপাল কোন আছিল? ঠিক আছে, ইয়াত গভৰ্ণৰ মানে কি কৈছে? ৰাজ্যপাল বুলি কৈছে। ঠিক আছে, গভৰ্ণৰৰ অৰ্থ হৈছে, অসমীয়া অৰ্থ যদি সোধা তেতিয়াহ'লে ৰাজ্যপাল। তোমালোকে এইবিলাক লগে লগে লিখি যাবা। ঠিক আছে, যে গভৰ্ণৰক ইংলিছত অসমীয়াত কি কয়। তাৰ ফলত কি হ'ব, তোমালোকৰ যিটো ইংলিছৰ প্ৰতি যিটো এটা ভয় আছে সেই ভয়টো নাইকিয়া হ'ব আৰু তোমালোকে কুৱেশ্যনছটো পঢ়িলে সহজতে বুজি পাবা। গতিকে গভৰ্ণৰ মানে হৈছে তোমাৰ ৰাজ্যপাল। এতিয়া আমাক সুধিছে সেইজন কোন হয়? প্ৰথম স্বাধীন অসমৰ ৰাজ্যপাল কোন হয়? অপশ্যন এ FA আহমেদ, অপশ্যন বি ছাৰ ছাদুল্লাহ, অপশ্যন চি ছাৰ MS আকবৰ হাইদাৰী আৰু অপশ্যন ডি নন অফ দ্য এবোভ, মানে ওপৰৰ এটাও নহয়। ঠিক আছে, এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ হ'ল? ইয়াৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি, MS আকবৰ হাইদাৰী। ঠিক আছে, তেখেত হৈছে স্বাধীন অসমৰ প্ৰথমজন গভৰ্ণৰ আছিলে। যিহেতু গভৰ্ণৰৰ কথা আমি ডিছকাছ কৰিছোঁ, তেতিয়াহ'লে এটা কথা কৈ লওঁ যে গভৰ্ণৰ হৈছে, তুমি যদি ৰাজ্যপালৰ কথা কোৱা, ঠিক আছে, তুমি যদি আমাৰ এখন ৰাজ্যৰ ৰাজ্যপাল থাকে, ঠিক আছে, এতিয়া ৰাজ্যপালক যদি তুমি চাবলৈ যোৱা তেতিয়াহ'লে তুমি যদি এখন দেশৰ চোৱা, ঠিক আছে, দেশৰ আমাৰ কি থাকে? প্ৰেচিডেণ্ট থাকে, হয়, প্ৰেচিডেণ্ট। এতিয়া তুমি যদি চোৱা তেতিয়াহ'লে তোমাৰ ৰাজ্য এখনৰ সেই প্ৰেচিডেণ্টজনকে গভৰ্ণৰ বুলি কোৱা হয়। ঠিক আছে, মানে একজেক্ট প্ৰেচিডেণ্ট নহয়, কিন্তু তুমি যদি তুলনা কৰি চাব যোৱা এখন দেশৰ কাৰণে, কাৰণ আমি প্ৰেচিডেণ্ট বুলি ক'লে সকলোৱে বুজি পোৱাত সুবিধা হয়, হয় নাই? গতিকে সেই প্ৰেচিডেণ্টকে তোমালোকৰ এখন ৰাজ্যৰ গভৰ্ণৰ আৰু প্ৰেচিডেণ্ট প্ৰায় একেই হয়। ঠিক আছে, দেশ এখনৰ প্ৰেচিডেণ্টে যিখিনি কাম কৰিব পাৰে ঠিক সেই প্ৰায় মানে পুৰা একজেক্টলিও নহয়, তথাপিও প্ৰায় ওচৰা ওচৰি কামখিনিও এজন গভৰ্ণৰ বা ৰাজ্যপালে কৰিব পাৰে। গতিকে তোমালোকৰ যদি সহজতে বুজি থব খোজা তেতিয়াহ'লে ৰাজ্যপালৰ কামখিনি আৰু এজন প্ৰেচিডেণ্টৰ কাম প্ৰায় একেই হয়। ঠিক আছে, এতিয়া আৰু যদি তোমালোকে চোৱা যে এজন গভৰ্ণৰৰ, তুমি যদি আমাৰ এতিয়া অসমৰে যদি গভৰ্ণৰজনক চোৱা, তেখেত কেতিয়াও সেই একেখন ৰাজ্যৰে হ'ব নোৱাৰে। মানে তোমাৰ সহজ ক্ষেত্ৰত যদি বুজিবলৈ যোৱা তেতিয়াহ'লে অসমৰ যিজন ৰাজ্যপাল হ'ব সেইজন অসমৰে ব্যক্তি হ'ব নোৱাৰিব। ঠিক আছে, মানে প্ৰতিখন ৰাজ্যৰ যিকেইজন গভৰ্ণৰ আছে বা যিকেইজন ৰাজ্যপাল আছে সেই ৰাজ্যপাল কেইজন তোমাৰ সেই একেখন ৰাজ্যৰ হ'ব নোৱাৰিব, কাৰণ তেনেকুৱা হ'লে তোমালোকৰ কি হয়? এটা বিবাদ সৃষ্টি হয়। ঠিক আছে, কাৰণ আমি সকলোৱে এটা ডাউট আহে বা এটা চেল্ফ ডাউট কৰিব লওঁ যে হয়তো তেখেত যিটো কমিউনিটি হয় বা যিটো জাতিৰ হয় সেই জাতিটোৰ লগত ভেদভাৱ কৰিছে, মানে বেছি আগবঢ়াইছে বা তেনেকুৱা ধৰণৰ ভেদভাৱ হ'ব পাৰে, সেইটো এটা হয়। গতিকে তোমালোকৰ সংবিধানত এইটো কৈছে যে
যে এখন ৰাজ্যৰ গভৰ্ণৰ বা এখন ৰাজ্যৰ ৰাজ্যপাল সেইখন ৰাজ্যৰ হ'ব নোৱাৰিব। ঠিক আছে, সেইটো এটা ক্ৰাইটেৰিয়া ৰাজ্যপালৰ। ঠিক আছে, আৰু এতিয়া তোমালোকে মোক কোৱা যে বৰ্তমান অসমৰ ৰাজ্যপাল কোন হয়। ঠিক আছে, বৰ্তমান অসমৰ ৰাজ্যপাল কোন হয়। বৰ্তমান অসমৰ ৰাজ্যপালজনৰ নাম কি? ৰাজ্যপালজনৰ নাম কি? ঠিক আছে, কি হয় তোমালোকে মোক কমেণ্ট কৰি জনোৱা। হ'ল, এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চাওঁ কি আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো কৈছে হুইচ ইজ দ্য অনলি ষ্টেট বৰ্ডাৰিং আছাম ইন দ্য ৱেষ্ট। পশ্চিমত অৱস্থিত একমাত্ৰ ৰাজ্যখন হ'ল যিয়ে আমাৰ অসমৰ লগত লগ লাগি আছে। ঠিক আছে, বৰ্ডাৰ শ্বেয়াৰ কৰিছে, সেইখন কোনখন? অপশ্যন এ মণিপুৰ, অপশ্যন বি মেঘালয়া, অপশ্যন চি নাগালেণ্ড, অপশ্যন ডি ৱেষ্ট বেংগল। এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন হয়? আৰু ইয়াৰ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি ৱেষ্ট বেংগল। ঠিক আছে, আমাৰ যিখন ৱেষ্ট বেংগল আছে সেইখন হৈছে তোমালোকৰ হেৰিয়াৰ এইটো কি কয়, আমাৰ অসমৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰা ৱেষ্টত থকা মানে পশ্চিমত থকা একমাত্ৰ ৰাজ্য। ঠিক আছে, এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চাওঁ কি কৈছে। ইয়াৰ পিছৰ কুৱেশ্যনটো কৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য টলেষ্ট হিল অফ আছাম। অসমৰ ওখ পৰ্বতমালাখন কি হয়? ঠিক আছে, অপশ্যন এ নীলাচল, অপশ্যন বি বৰাইল, অপশ্যন চি সূৰ্য পাহাৰ আৰু অপশ্যন চি ডি নৰকাসুৰ পাহাৰ। এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ? ঠিক আছে, ইয়াৰ অপশ্যন হৈছে অপশ্যন নম্বৰ বি বৰাইল পাহাৰ। ঠিক আছে, বৰাইল যিখন পাহাৰ আছে সেইখন হৈছে পৰ্বতমালা আছে, সেইখন হৈছে অসমৰ আটাইতকৈ ডাঙৰ বা দীঘল পৰ্বতমালা। ঠিক আছে, ওখ পৰ্বতমালা। হ'ল, তাৰ পিছৰ কুৱেশ্যনটো চাওঁ কি কৈছে। হু ৱাজ দ্য ফাৰ্ষ্ট লেডি জাজ অফ দ্য অনাৰেবল গুৱাহাটী হাইকোৰ্ট। ঠিক আছে, আমাৰ যিহেতু যিখন গুৱাহাটী হাইকোৰ্ট আছে, ঠিক আছে, সেই গুৱাহাটী হাইকোৰ্টৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিলে? ঠিক আছে, প্ৰথমজন মহিলা ন্যায়াধীশ কোন আছিলে? সেইটো হৈছে অপশ্যন দিয়া আছে শ্ৰীমতী নিমা হাজৰিকা, অপশ্যন বি শ্ৰীমতী মীৰা শৰ্মা, অপশ্যন চি শ্ৰীমতী ইন্দিৰা শাহ আৰু অপশ্যন ডি হৈছে তোমালোকৰ শ্ৰীমতী কুমাৰী ফুকন। ঠিক আছে, এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ? ঠিক আছে, আৰু ইয়াৰ অপশ্যন হৈছে, ঠিক আছে, এই চাৰিটাৰ ভিতৰত কোনজন আছে আমাক সুধিছে যে প্ৰথমজন হাইকোৰ্টৰ গুৱাহাটী হাইকোৰ্টৰ ন্যায়াধীশ আছিলে। ইয়াৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি শ্ৰীমতী ইন্দিৰা শাহ। ঠিক আছে, তেখেত আছিলে আমাৰ গুৱাহাটী হাইকোৰ্টৰ প্ৰথমগৰাকী ন্যায়াধীশ। ঠিক আছে, মহিলা ন্যায়াধীশ। এতিয়া তাৰ পিছৰ কুৱেশ্যনটো কৈছে যে ঢেকীয়াখোৱা বৰনামঘৰ ক'ত অৱস্থিত? ঠিক আছে, ঢেকীয়াখোৱা বৰনামঘৰ ইজ চিটুৱেটেড এট, যে আমাৰ যিটো ঢেকীয়াখোৱা বৰনামঘৰ আছে সেই নামঘৰটো ক'ত অৱস্থিত? অপশ্যন এ দেৰগাঁও, অপশ্যন বি যোৰহাট, অপশ্যন চি শিৱসাগৰ আৰু অপশ্যন ডি ডিব্ৰুগড়। এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ? ঠিক আছে, আৰু ইয়াৰ অপশ্যন হৈছে অপশ্যন নম্বৰ বি যোৰহাট। ঠিক আছে, আমাৰ যিটো ঢেকীয়াখোৱা নামঘৰ আছে, ঢেকীয়াখোৱা নামঘৰ আছে, বৰনামঘৰ আছে, সেই বৰনামঘৰটো তোমাৰ ক'ত অৱস্থিত? যোৰহাটত অৱস্থিত। ঠিক আছে, ক'ত? যোৰহাটত অৱস্থিত। হ'ল, যোৰহাটত অৱস্থিত আমাৰ ঢেকীয়াখোৱা নামঘৰটো। এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চাওঁ কি কৈছে। তাৰ পিছৰ কুৱেশ্যনটো কৈছে এলং উইথ কাজিৰঙা নেশ্যনেল পাৰ্ক ইন আছাম, দিছ প্ৰটেক্টেড ৱাইল্ড লাইফ এৰিয়া ইন দ্য ষ্টেট অফ আছাম টু ৱাজ ডিক্লেয়াৰ্ড এজ এ ৱৰ্ল্ড হেৰিটেজ চাইট ইন 1985. Find its name from the option listed below. কাজিৰঙাৰ লগত কাক তোমাৰ ৱৰ্ল্ড হেৰিটেজ চাইট, মই সহজত লিখিবৰ কাৰণে WHS লিখিছোঁ। ঠিক আছে, ইয়াৰ অৰ্থ হৈছে ৱৰ্ল্ড হেৰিটেজ চাইট। ঠিক আছে, WHS ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে 1985 চনত ঘোষণা কৰিছিল। ঠিক আছে, 1985 চনত ৱৰ্ল্ড হেৰিটেজ চাইট বুলি কোনখন অভয়াৰণ্য ঘোষণা কৰা হয়? ঠিক আছে, অপশ্যন এ নামেৰি, অপশ্যন বি মানাস, অপশ্যন চি ডিব্ৰু চৈখোৱা আৰু অপশ্যন ডি হৈছে ওৰাং। ঠিক আছে, এই চাৰিটাৰ ভিতৰত কোনখনক ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ঘোষণা কৰা হয়? অপশ্যন হৈছে অপশ্যন নম্বৰ বি মানাস। ঠিক আছে, মানাসক 1985 চনত ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ঘোষণা কৰা হয়। আৰু কোনটো মাহত কৰা হয় তোমালোকে মোক কমেণ্ট কৰি জনাচোন বাৰু, যে 1985 চনৰ কোনটো মাহত তাক কি কৰা হয়? ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ঘোষণা কৰা হয়। সেইটো তোমালোকে মোক কমেণ্ট কৰি জনোৱা, 1985 চনৰ কোনটো মাহত। ঠিক আছে, এতিয়া তাৰ পিছৰ কুৱেশ্যন চাওঁ কি কৈছে। তাৰ পিছৰ কুৱেশ্যন কৈছে আছামিজ ওমেন ৱেভ ড্ৰিমছ অন দেয়াৰ লুমছ, হু ছেড দিছ। এই বাক্যশাৰী কোনে কৈছিলে? ঠিক আছে, বাক্যশাৰী হৈছে অসমীয়া মানুহে কাপোৰত সপোন তোলে। এই বাক্যশাৰী কোনে কৈছিল? ঠিক আছে, ইয়াৰ একজেক্ট মিনিং এইটো নহ'ব পাৰে। ঠিক আছে, মানে যেনেকে কৈছিলে যিজন মানুহে কৈছিলে, একজেক্ট মিনিং এইটো নহ'ব পাৰে, কিন্তু যিটো অৰ্থ আছে সেইটো এইটোৱে হয়। ঠিক আছে, যে অসমীয়া মানুহে কাপোৰত সপোন বাচে বা সপোন তোলে, এই বাক্যশাৰী কোনে কৈছিলে?
অপশ্যন এ যদি তোমালোকৰ লাগিছে যে এইটো বেলেগ আছিলে, ঠিক আছে, মানে অৰ্থটো একেই হয় কিন্তু লিখা লাইনটো বেলেগ হয়, তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট কৰি জনাব পাৰা, ঠিক আছে, কিন্তু মানে পুৰা একজেক্ট লাইনটো কি হয়, কিন্তু যিটো তোমাৰ মিনিং আছে সেইটো এইটোৱে হয় যে অসমীয়া মানুহে কাপোৰত সপোন তোলে। এই বাক্যশাৰী কোনে কৈছিলে? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি বি আৰ আম্বেদকাৰ আৰু অপশ্যন ডি গোপীনাথ বৰদলৈ। এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন হয়? ইয়াৰ অপশ্যন হৈছে অপশ্যন নাম্বাৰ এ মহাত্মা গান্ধী। আমাৰ মহাত্মা গান্ধীয়ে কৈছিলে যে অসমীয়া মানুহে কাপোৰত সপোন বাচিব পাৰে বা সপোন তোলে, ঠিক আছে। এতিয়া তোমালোকে মোক কোৱা যে মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল, ঠিক আছে, মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিলে, কেতিয়া জন্ম হৈছিল, ঠিক আছে, আৰু তেখেতৰ মৃত্যু কেতিয়া হৈছিল, জন্ম আৰু মৃত্যু কেতিয়া হৈছিল তোমালোকে মোক কমেণ্ট কৰি জনোৱা, আৰু তেখেতৰ মৃত্যুৰ কাৰণ কি আছিলে বা তেখেতৰ মৃত্যু কোনে দিছিলে, ঠিক আছে, কাৰ হাতত তেখেতৰ মৃত্যু হৈছিলে সেই কথা তোমালোকে মোক কমেণ্ট কৰি জনোৱা, ঠিক আছে। মহাত্মা গান্ধীৰ মৃত্যু কাৰ হাতত হৈছিলে আৰু কিমান চনত হৈছিল, ঠিক আছে, জন্ম কিমান চনত হৈছিলে আৰু মৃত্যু কিমান চনত হৈছিলে আৰু মৃত্যু কাৰ হাতত হৈছিলে সেইটো তোমালোকে মোক কমেণ্ট কৰি জনোৱা। হ'ল? এতিয়া ইয়াৰ পিছত কি হৈছে, দ্য ধলা-শদিয়া ব্ৰিজ ইজ অন দ্য ৰিভাৰ। ধলা-শদিয়া যিখন দলং আছে সেইখন কোনখন নদীৰ ওপৰত অৱস্থিত, ঠিক আছে। অপশ্যন এ ব্ৰহ্মপুত্ৰ, অপশ্যন বি লোহিত, অপশ্যন চি দিবাং আৰু অপশ্যন চি চিয়াং, ঠিক আছে। এই চাৰিটাৰ ভিতৰত এইটো হৈছে দিবাং, অপশ্যন চি হৈছে দিবাং আৰু অপশ্যন ডি হৈছে চিয়াং, ঠিক আছে। দুইটা অপশ্যন বেলেগ বেলেগ, এইটো অপশ্যন ডি আৰু এইটো অপশ্যন চি, ঠিক আছে। আৰু অপশ্যন বি আছে লোহিত আৰু অপশ্যন এ আছে তোমালোকৰ ব্ৰহ্মপুত্ৰ, ঠিক আছে। এইটোতো চবেই জানে ব্ৰহ্মপুত্ৰ, ঠিক আছে। গতিকে এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন হয় তোমালোকে মোক কমেণ্ট কৰি জনোৱা, ঠিক আছে। এইটো আমি সকলোৱে জানো, গতিকে মই এইটোৰ আনচাৰ অনা নাই, এইটো কি হ'ব তোমালোকে মোক কমেণ্ট কৰি জনোৱা। আৰু যদি তোমালোকে এইটো কমেণ্ট কৰিব পৰা নাই তেতিয়াহ'লে তোমালোকৰ মানে যদি তোমালোকে ইয়াৰ উত্তৰটো নাজানা তেতিয়াহ'লে তোমালোকৰ প্ৰিপেৰেশ্যন অলপ পিছ পৰি আছে, গতিকে তাক অলপ বুষ্ট আপ কৰা বা তাক অলপ স্পীড দিয়া, ঠিক আছে। তেতিয়া তোমালোকৰ পৰীক্ষাত যিটো আহিবলগীয়া পৰীক্ষা আছে তাত এটা ভাল ফলাফল কৰিবলৈ সক্ষম হ'বা। কাৰণ এইটো এটা সাধাৰণ সৰু প্ৰশ্ন যিটো তোমালোকে জানিব লাগে। মই ভাবোঁ তোমালোক সকলোৱে জানাও, ঠিক আছে। যিসকল নাজানা সেইসকলে কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু যিসকলে জানা তেওঁলোকেও কমেণ্ট কৰিবা, যাতে যিসকলে নাজানে তেওঁলোকে গম পায় যে ইয়াৰ অপশ্যন কোনটো হয়, ঠিক আছে। এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চাওঁ কি কৈছে। ইয়াৰ পিছৰ কুৱেশ্যনটো কৈছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম। স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি বিষ্ণুৰাম মেধি, অপশ্যন চি তৰুণৰাম ফুকন আৰু অপশ্যন ডি নন অফ দ্য এবভ, মানে ওপৰৰ এটাও নহয়, ঠিক আছে। এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন হয় তোমালোকে মোক কমেণ্ট কৰি জনাবা, ঠিক আছে। প্ৰথমজন কোন আছিলে আমি সকলোৱে জানো প্ৰথমজন কোন আছিল, ঠিক আছে। এতিয়া তোমালোকে দ্বিতীয় আৰু তৃতীয়জন কোন আছিল জানা নাই? দ্বিতীয় আৰু তৃতীয়জন কোন হয় তোমালোকে মোক কমেণ্ট কৰি জনোৱা। যে প্ৰথমজনটো আমি সকলোৱে জানো, ঠিক আছে, গতিকে মই ইয়াৰ আনচাৰটো অনা নাই তোমালোকৰ মাজলৈ, কিন্তু দ্বিতীয় আৰু তৃতীয় কোন হয় সেইটো তোমালোকে মোক কমেণ্ট কৰি জনোৱা, ঠিক আছে। আৰু এনেকে মই কিয় কৈছোঁ তোমালোকক কমেণ্ট কৰিবলৈ বা এনেকে তোমালোকৰ ইনভলভ কৰিবৰ কাৰণে এইটো কাৰণেই বিচাৰিছোঁ যাতে তোমালোকে যেতিয়া এটা ভিডিঅ' চাই থাকা, ঠিক আছে, যদি তোমালোকে এনেই বহি পেলাই ভিডিঅ'টো চাই থাকা তেতিয়া তোমালোকৰ যিটো ইনভলভমেণ্ট আছে সেইটো নোহোৱা হয়, ঠিক আছে। সময়ৰ লগত তোমালোকে ইফালে চোৱা সিফালে চোৱা, যদিহে এনেকুৱা ধৰণৰ কুৱেশ্যনছ মাজে মাজে আহি থাকে তেতিয়া তোমালোকৰ কি হয় ইনভলভমেণ্টটো হয়, যাৰ ফলত তোমালোকে এটা মানে আগ্ৰহ জন্মে, যাৰ ফলত তোমালোকে ভিডিঅ'টো এটা ভালদৰে চোৱা বা ভিডিঅ'টোৰ যিটো কুৱেশ্যনসমূহ আহে তেতিয়া তোমালোকে কৰিবলৈ ইচ্ছুক জনোৱা, যাৰ ফলত তোমালোকে বহি পেঞ্চিল লোৱা বা তোমালোকে যদি কিবা আছে মোবাইল হওক বা কিবা হওক তাতে তোমালোকে কৰি চোৱা, তেতিয়া কি হয় তোমালোকৰ যিটো মগজু আছে সিও বা ব্ৰেইন হয় সিও বহুত বেছি এটা স্পীড লয়, কাম কৰিবলৈ আগ্ৰহ জন্মায় আৰু তোমালোকৰ কি হয় পঢ়াৰ প্ৰতি এটা ধাউতি বাঢ়ে। সেইকাৰণে মই তোমালোকক মাজে মাজে এইবিলাক কুৱেশ্যনছতে কমেণ্ট কৰিবলৈ কওঁ বা কুৱেশ্যনছটো আনচাৰ কি হ'ব তোমালোকৰ জনোৱা বা কৰি দেখুওৱা, তেতিয়া কি হয় তোমালোকৰ সেই ইনভলভমেণ্টটো আহে, ঠিক আছে। এতিয়া তাৰ পিছৰ কুৱেশ্যন চাওঁ কি আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো কৈছে হু ৰোড দ্য ছং অফ আছাম অ মোৰ আপোনাৰ দেশ। আমাৰ যিটো অ মোৰ আপোনাৰ দেশ আছে সেইটো কোনে লিখিছিলে, ঠিক আছে। মৃত্যদেৱ মহন্ত, অপশ্যন এ, অপশ্যন বি দীননাথ শৰ্মা, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী, ঠিক আছে। এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন হয় তোমালোকে মোক কমেণ্ট কৰা, ঠিক আছে। কমেণ্ট কৰি জনোৱা ইয়াৰ অপশ্যন কোনটো হয়, কাৰণ এইটো সহজ হয়, ঠিক আছে। এটা সহজ কুৱেশ্যন, সেইকাৰণে তোমালোকক কমেণ্ট কৰিব কৈছোঁ। আৰু তোমালোকে আৰু এটা কথা কোৱা যে হেমচন্দ্ৰ গোস্বামী কিহৰ বাবে বিখ্যাত, ঠিক আছে, সেইটো মোক কমেণ্ট কৰি জনোৱা। আৰু ঠিক আছে এইটো কমেণ্ট কৰি জনোৱা যে হেমচন্দ্ৰ গোস্বামী কিহৰ কাৰণে বিখ্যাত। হ'ল?
এইকেইটা হৈছে তোমালোকৰ আজি যদি চাবলৈ যোৱা তেতিয়াহ'লে হোমৱৰ্ক টাইপ। ঠিক আছে, এইকেইটা তোমালোকে কি হ'ব তোমালোকে মোক কমেণ্ট কৰি জনোৱা। এতিয়া তাৰ পিছৰ কুৱেশ্যন চাওঁ কি কৈছে। ইয়াৰ পিছৰ কুৱেশ্যন কৈছে ফাৰ্ষ্ট আছামিজ টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? অপশ্যন এ নীলমণি ফুকন, অপশ্যন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অপশ্যন চি মামণি ৰয়ছম গোস্বামী আৰু অপশ্যন ডি লক্ষ্মীনাথ বেজবৰুৱা। ঠিক আছে, লক্ষ্মীনন্দন বৰা। এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ হয় আমাক সুধিছে যে প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰা ব্যক্তিজন কোন আছিল। ইয়াৰ অপশ্যন হৈছে অপশ্যন নম্বৰ বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ঠিক আছে, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ঠিক আছে, এতিয়া তাৰ পিছৰ কুৱেশ্যন চাওঁ কি কৈছে। গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ। ঠিক আছে, গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হয়? 1948 চনত, 1952 চনত, 1968 চনত আৰু 1932 চনত। এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ? ইয়াৰ অপশ্যন হৈছে 1948 চন। ঠিক আছে, 1948 চনত তোমাৰ কি হয় গুৱাহাটী ইউনিভাৰ্চিটি মানে স্থাপন কৰা হয়। আৰু তোমালোকে মোক কোৱাচোন কটন কলেজ কেতিয়া স্থাপন কৰা হয়? ঠিক আছে, কটন কলেজ কেতিয়া এতিয়াহে কটন বিশ্ববিদ্যালয় হৈছে কেইবছৰমান আগতে, তাৰ আগত কটন কলেজ আছিলে। গতিকে কটন কলেজ কেতিয়া স্থাপন কৰা হয়? ঠিক আছে, কৰা হয়। সেইটো তোমালোকে মোক কমেণ্ট কৰি জনোৱা যে কটন কলেজৰ স্থাপন কেতিয়া হৈছিল। ঠিক আছে, এইটো তোমালোকে কমেণ্ট কৰা যে কটন কলেজৰ স্থাপন কেতিয়া কৰা হৈছিলে। এতিয়া তাৰ পিছৰ কুৱেশ্যন চাওঁ কি কৈছে। সৈয়দ আব্দুল মালিক ওন সাহিত্য একাডেমী এৱাৰ্ড ফৰ দ্য বুক। ঠিক আছে, আমাৰ যিজন সৈয়দ আব্দুল মালিক দেৱ আছে তেখেতে কোনখন কিতাপৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে? অপশ্যন এ অঘৰী আত্মাৰ কাহিনী, অপশ্যন বি সূৰুযমুখীৰ স্বপ্ন, অপশ্যন চি ৰূপতীৰ্থৰ যাত্ৰী আৰু অপশ্যন ডি মৰহা ফুল। ঠিক আছে, এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ হয় তোমালোকে মোক কমেণ্ট কৰি জনোৱা যে সৈয়দ আব্দুল মালিকে কোনখন কিতাপৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে? অঘৰী আত্মাৰ কাহিনী, সূৰুযমুখীৰ স্বপ্ন আৰু অপশ্যন চি আছে ৰূপতীৰ্থৰ যাত্ৰী আৰু অপশ্যন ডি আছে মৰহা ফুল। এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ? ঠিক আছে, ইয়াৰ অপশ্যন হৈছে অপশ্যন নম্বৰ এ অঘৰী আত্মাৰ কাহিনী। আৰু তোমালোকে যদি এইখন পঢ়া নাই অঘৰী আত্মাৰ কাহিনী তেতিয়াহ'লে তোমালোকে পঢ়িবা, বহুত ভাল কিতাপ হয়। ঠিক আছে, অঘৰী আত্মাৰ কাহিনী। আৰু যদি তোমালোকে কোনোবাই পঢ়িছা তেতিয়াহ'লে মোক কমেণ্ট কৰাচোন যে কিতাপখনৰ মূল কাহিনীটো কি হয়। ঠিক আছে, অঘৰী আত্মাৰ কাহিনী কিতাপখনৰ মূল কাহিনীটো কি হয় সেইটো কমেণ্ট কৰি জনোৱা। ঠিক আছে, এতিয়া তাৰ পিছৰ কুৱেশ্যন চাওঁ। আৰু কুৱেশ্যনছ নাই, তোমালোকৰ আজিলৈ ইমানখিনি কুৱেশ্যন আছিলে। আৰু যদিহে তোমালোকে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু তোমালোকৰ লগৰ সমনীয়া বন্ধু বান্ধৱ কোনোবাই যদি পৰীক্ষাটোৰ বাবে পঢ়ি আছে আগন্তুক আহিবলগীয়া পৰীক্ষাটোৰ বাবে তেতিয়াহ'লে তেওঁলোকৰ লগতো এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয়। ঠিক আছে, থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।